তো হাই এয়া মোৰ লগত আছে কল্যাণ আৰু কল্যাণৰ এটা খুব ধুনীয়া চেনেল আছে কল্যাণ ব্লগছ বুলি পেলাই আপোনালোকে চাব আৰু তাক ছাবস্ক্ৰাইব কৰিব আৰু তাক বহুত 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 মৰম দিব একদম মোৰ মৰমৰ ভাইটি হয় চাব দেই वेलकम बैक टू माय यूट्यूब चैनल कल्याण ब्लॉग्स। तो आज आमी गई आसो बरदुआ और आपलोকক होलीर शुभेच्छा जनालो तसत बोलक आज तेनहले भिडिओটো आरम्भ करूँ। गाइस या टमटमत आহি आसो गाइस या बरदुआলৈ যোৱা মেইন গেটটো হয় এয়া গাইস আছে হয়বগাৰ ওভাৰব্ৰিজ আৰু ওভাৰব্ৰিজটো কিবা এটা ভাল লাগিল কাৰণে আপোনালোককো কিছু মুহূৰ্ত শ্বেয়াৰ কৰি দিছোঁ। তাৰপিছত আৰু ওভাৰব্ৰিজটোৰ তলত ৰেল ষ্টেচন এটা আছে ৰখক মই দেখুৱাই দিছোঁ ৰেল ষ্টেচনটো এইটো দেখিছে ৰেল ষ্টেচন ৰেল এখনো আছে। তাৰপিছত সেয়াই গাইড গৈ আছোঁ গাইছ আৰু গাইছ এয়া বৰদোৱালৈ অহা মেইন মানে যোনটো বৰদোৱা পিনে যোৱা ৰাস্তা সেইপিনেই মানে মেইন গেটসমূহ এতিয়া আমি পাই গৈছোঁ আৰু কণ্টেক্ট পিছতেই আমি বৰদোৱা পামগৈ। তাৰপিছত ভিডিঅ'টো অকণো স্কিপ নোকোৱাকৈ আপোনালোকে চাই থাকক। गाइस पाई गलुही गाइस नैमिषा देखिছে মামিহঁতে চাফা কৰি আছে। তাৰপিছত ইয়াত নৈমিষাত মানে আমাৰ মামা এয়া নৈমিষাৰ ছেক্ৰেটাৰী হয় আৰু এয়া চাফা কৰি আছে নৈমিষাটো এয়া চব এয়া চাফা কৰি আছে নৈমিষাটো এয়া চাই লওক ইয়াৰ তলত কি লিখা আছে চাই লওক 28 ঐশ্বৰিকী বেদত প্ৰধান বিষ্ণু নৈমিষ ক্ষেত্ৰত মহাপুণ্যস্থান মান্য কৰি উতক পাতিলা সত্ৰ তথ্য পৌৰ্ণ প্ৰমুখটো শুনে ভাগৱত কথা দেখিছা বালি পোহৰীয়া নগৰীয়া দাৰি দল দেৱীৰ প্ৰভাৱে একতে ভোলা অছে দল নিজা গয়া পৰিল ততে কৱাছে লাগি নিজা আছে দিনে বিহত কতৱাতি আতু গাইস या प्रसाद खाओ दादा দুজনক এক খিচিৰি দি লৈছো এই কাকা আৰু এই দাদা এক খিচিৰি দি লৈছো দেখিছে এক খিচিৰি দি লৈছো এইখিনিতে গুঞ্জন ভাইক লগ পালো সকলোৱে চিনি পাই ডিম্পুদাহঁতৰ গুঞ্জন দাক। তো গাইছ এতিয়া মেইন নামঘৰটো পিনে গৈ আছো আপোনালোকে চাই থাকক মেইন নামঘৰটো পিনে গৈ আছো তাৰপিছত বলক দেখুৱাই আছো চাই থাকক। তো গাইছ এতিয়া মেইন নামঘৰটো পিনে আহিছো তাৰপিছত চাই থাকক এপিনে গাইছ খাচী গছ আছে খাচী গছজোপা দেখুৱাই দিছোঁ আপোনালোকক চাই থাকক এপিনে খাচী গছজোপা আছে চাই লওক এপিনে খাচী গছ আছিল আগতে শংকৰদেৱে খাচী গছতে লিখিছিল। তাৰপিছত এজোপা খাচী গছ তো গাইছ এয়া খাচী গছ এজোপা খাচী গছ চাই লওক এয়া ওপৰলৈকে খাচী গছ আছে। তাৰপিছত এয়া দেখিছে খাচী গছ এয়া দেখিছে এজোপা খাচী গছ আগতে শংকৰদেৱে খাচী গছতে লিখিছিলে। তাৰপিছত তো গাইছ এয়া চাই থাকক এইবিলাক চাওক এয়া আগৰ দিনীয়া এইটো শিল হয় এইটো আগৰ দিনীয়া শিল হয় দেখিছে মাটিত এই পাচিল তাৰপিছত এয়া সেইখিনিতে থৈ দিছে এয়া চাওক এইটো হয় আগৰ দিনীয়াৰ কালিয়া দমনৰ এয়া দেখিছে এয়া আগৰ দিনীয়া হয় এইটো ভালকৈ চাই লওক এয়া আগৰ দিনীয়া মানে গাঁতত আছিলে তাৰপিছত মানুহে খানোতে ওলাইছে এয়া এইটো এয়া কালিয়া দমনৰ এইটো ওলাইছে আৰু সেয়া এই বস্তুটো ওলাইছে কিবা চকাৰ টাইপৰ। তাৰপিছত সেয়া হয় গাইছ মই
ভকতসকলক সুধি লৈছোঁ হয় এয়া বহু দিনৰ হেৰি হয় তাৰপিছত এয়া মানে গাত খান্দোতে মানে পাছে এয়া মানে ভকতসকলে কৈছে তাৰপিছত এয়া চাই লওক ভালকৈ এয়া নেদেখা বহুত গোপন বস্তু হয় চাই লওক কিমান সুন্দৰ গাইছ আজিকালি কি হ'ল চেণ্ডেল খুলি যাব লাগে আজিকালি চেণ্ডেল খুলি যাব লাগে ইয়াত দেখিছে কেনেকৈ চেণ্ডেল খুলি যাবলগীয়া হৈছে এয়া পিছত গাইছ এয়া চাই থাকক ফাইনেলি ভিতৰতো সোমাই গ'লোঁ এয়া চাওক পৰাণ নিগনৰ এয়া চাই থাকক গাইছ এয়া ওপৰত লাইটিং হয় পাৰ্ট 1 পাৰ্ট 2কৈ দিম চাই থাকিব আৰু এয়া চাই থাকক এয়া আপোনালোকে চাই থাকক এটা পৰিৱেশ তাৰপিছত এয়া চাই থাকক পৰিৱেশটো দেখুৱাই আছোঁ আপোনালোকে চাই থাকক তো গাইছ ইয়াতো মানুহ থাকে চাই লওক ইয়াতো মানে এটা মন্দিৰে হয় লাইটিং কৰি দিছে বঢ়িয়া মজা কথা তাৰপিছত আহি আছোঁ তাৰপিছত এইটো মেইন নামঘৰটো হয় সেই মেইন নামঘৰটোলৈ আহি আছোঁ তাৰপিছত এয়া চাই থাকক তাৰপিছত এজোপা দেখিছে বৃহৎ ডাঙৰ গছ এজোপা দেখিছে গাইছ শিলিখা গছ এজোপা চাই লওক শিলিখা গছ এজোপাতে শংকৰদেৱে আউজি মানে কীৰ্তন লিখিছিলে তাৰপিছত এয়া চাই থাকক কিবা পশ্চিমে লিখিলা বৃক্ষ হলিয়া আশ্ৰয় তাতে আউজি গুৰু পুস্তক লিখয় এয়া মানে এই শিলিখা গছজোপাতে মানে শংকৰদেৱে পুস্তক লিখিছিলে এইজোপা চাই লওক আউজি লৈ বহি লৈ তাৰপিছত এয়া চাওক আৰু এইটো চাই লওক গাইছ শংকৰদেৱে ভৰি দিয়া খোজ হয় এইটো আৰু এটা আছে সেইটো মানে ভিতৰত ৰখা আছে তো বলক চাই থাকক তো গাইছ এপিনে আহি গ'লোঁ নামঘৰটোৰ ভিতৰত সোমাই গ'লোঁ কিমান সুন্দৰ কিবা এটা ভাল লাগিছে মোৰ নামঘৰটোৰ ভিতৰত সোমাওঁতে মনটো নিজৰে তাৰপিছত এয়া চাই থাকক মানে মানুহ য'তে সুবিধা পাইছে ত'তে মানে বহিছে তাৰপিছত এইটো ভিতৰি নামঘৰটো গাইছ এইপিনে মানে মেইন যোনটো শংকৰদেৱৰ পদৰ শিলা হয় মানে যোনটো ভৰি সাজ মানে হৈছে সেইটো সেই তাৰ ভিতৰত আছে এতিয়া সোমাব নিদিয়ে কাৰণ ইয়াত এতিয়া মেলা আৰু ওপৰত লাইটটো দেখিয়াই আছে জ্বলি থোৱাই আছে জ্বলাই থোৱা দেখিছে আৰু তাৰ তলতেই আছে ভৰি খোজকেইটা মানে ইয়াতেই মানে পদৰশিলাকেইটা এয়া চাই থাকক এপিনে মানুহবিলাক ফুৰি গৈ আছে তাৰপিছত এয়া চাই থাকক নামঘৰ মেইন ভিতৰত সোমাই গ'লোঁ তাৰপিছত এয়া মেইন ভিতৰত সোমাই গ'লোঁ তাৰপিছত এয়া চাওক কিমান মজা লাগিছে তো গাইছ এয়া চাওক মেইন যোনটো মন্দিৰটো হয় আপোনালোকে চাই থাকক ভিডিঅ'টো এয়া দেখিছে তাৰপিছত এইপিনে এয়াই নাম গাই আছে এয়া নাম গাই গৈ আছে তাৰপিছত এয়া চাই লওক তো গাইছ এপাক ফেনকেইখন চাওকচোন কেইটা কিমান ডাঙৰ ফেনকেইখন দেখিছে গাইছ তাৰপিছত আৰু এয়া চাই লওক এইবিলাক চাই লওক এয়া ফুৰ্তি কৰি আছে তাৰপিছত গাইছ এইটো চাওক কি লিখা আছে অথচ মই আপোনালোকৰ কাৰণে ফটো উঠাই দিছোঁ দেখিছে আৰু এয়া দেখিছে দেয়াৰ গাইছ তাত মানে ফটো বা কিবা উঠাবলৈ হাক দিছে কিন্তু দেখিছে আপোনালোকৰ কাৰণে কষ্ট কৰিছোঁ গতিকে অকণ হ'লেও ছাবস্ক্ৰাইবটো কৰিব চেনেলটো আৰু আজি গুঞ্জন দাকো লগ পাইলোঁ গাইছ এইটো দেখিছে কিমান ডাঙৰ মণিকূট তাৰপিছত এয়া দেখিছে তাৰপিছত এয়া চাকি দিনে ৰাতিয়ে জ্বলিয়ে থাকে নুমাব নিদিয়ে তাৰপিছত এয়া আৰু আপোনালোকক ভিডিঅ'ত পাৰ্ট 1 পাৰ্ট 2কৈ দেখুৱাই থাকিম আপোনালোকে ফুল এক্সাইটমেণ্ট হৈ থাকিব তাৰপিছত আৰু ভিডিঅ' দিম বৰদোৱাৰ তাৰপিছত আজি মানে থাকিম আৰু এয়া চাই থাকক তো গাইছ এয়া দেখিছে ভিতৰতো এটা মণিকূট আছে কিমান জিলিকি থাকে দেখি শংকৰ গুৰু আমাৰে এয়া চাই থাকক গাইছ মাধৱ গুৰু আমাৰে তো গাইছ অকণ ৰাতি পৰিৱেশটো ভাল লাগে কিয়নো সকলোতে লাইটিং কৰি দিয়ে আৰু লাইটিঙত ভাল লাগে তাৰপিছত চাই থাকক তো গাইছ ৰাতি লাইটিং জ্বলিব ভাল লাগিব অকণ গাইছ তাৰপিছত গাইছ লাইটিং জ্বলিলে অথনি জ্বলা নাছিলে এতিয়া জ্বলি গ'ল কিবা এটা ভাল লাগিছে তাৰপিছত ইয়ালৈ বোলে হিমন্ত মামা অহা কথা তাৰপিছত ইয়াত দেখিছে চাওক কিমান ধুনীয়া লাইটিং ভাল লাগিছে লাইটিংটো কৰি দিওঁতে তাৰপিছত চাই থাকক তাৰপিছত এয়া চাওক গাইছ মানুহ শুই কৰি আছে তাৰপিছত এয়া চাওক মানুহ কিমান শুই কৰি আছে এই নামঘৰটোৰ ভিতৰত তাৰপিছত এয়া চাওক মানুহে
এইপিনে শুই কৰি আছে তাৰপিছত এখন চাওক গাইজ কিবা এটা ভাল লাগিছে লাইটিং কালাৰত এইখন কিবা এটা ভাল লাগিছে তো গাইজ ভিডিঅ'টো আজি ইমানেই যদি তোমালোকে ভাল পালা চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আজি জয়ত বেহুৰা ৰখিয়া